নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল মাইনা borgohainলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ অহঙৰ ওপৰত 4টা মহৎলোকৰ বাণী। গতিকে ভিডিঅ'টো পলম নকৰি আহকচোন আৰম্ভ কৰোঁ। 1. যি অহংকাৰ ভাৱত ভৰি আছে ভগৱানৰ পৰা দূৰত আছে, অজ্ঞাত। 2. পাপৰ সকলো শিপা অহংকাৰত আছে, গীতা। 3. য'ত অহং আছে তাত ভগৱান নাই, অজ্ঞাত। 4. মানুহ নিজেই নিজৰ বন্ধু আৰু নিজেই নিজৰ শত্ৰু। যিজনেই নিজৰ অহংক জয় কৰিলে তেওঁ নিজেই নিজৰ বন্ধু, আৰু যিজনৰ অহং তেওঁৰ ওপৰত উঠি থাকিল তেওঁ নিজেই নিজৰ শত্ৰু, অজ্ঞাত। ভিডিঅ'টো চাই বাৰু কেনেকুৱা পালে?